কাই দিছো আপোনালোক দুটাক আজি এক মোটামুটি 2 মাহ ধৰি বিশ্লেষণ পালন কৰি গৈছো গুৱাহাটী সেই নলবাৰী পৰা আহিছো আপোনালোকে আচ্ছা বাৰু বেলেগৰ ঘৰবিলাক কিয় ইমান ভাঙিছে ঘৰ ভাঙা কথা কৈছা তুমি কোন হয় হে মই দেখা পাইছো বাইদেউ আপোনালোকে ইমান ঘৰ ভাঙবা নাংগেতো তুমি কোন দেখা পাইছা আমা প্ৰমাণ আছে বাইদেউ কিহৰ প্ৰমাণ মই প্ৰমাণ নহয় হাজাৰ হাজাৰ মানুহ প্ৰমাণ আছে মোৰ লগত কিহৰ মাৰা কথা বেয়া যাব হাত ধৰা দেন নলবাৰী পৰা আহি গুৱাহাটীত ইমান চালাকি নেদেখাবি 10 ৰুমত দিম মই 10 ৰুমত দিম কি দিবি 10 ৰুমত প্ৰমাণ দিম কি দিবি তই এই মোবাইলত ফেসবুক হোৱাটছআপত টিভি জি বাজি আছে আপোনালোকে ঘৰ ভাঙি যি ফুৰি আছে কি বাজিছে ওলাচোন ওলা তোৰ মোবাইলটো ওলা দেখাই যায় আছে কোনে শুনি আছে একো প্ৰুফ নকে দেখাই যায় আছে কলে নহব নহয় প্ৰমাণ আছে আমাৰ ৰাইজে আছে প্ৰমাণ আৰু মই আছে প্ৰমাণ কি তো অভদ্ৰ নেকি হে যে অলি কাকে হে মাথা গল মোৰ মাথা জনয় আপোনালোক দুটাৰ মাথা গিছি কম পাছি না ও ই আমাৰ মাথাত ধৰে কথা কলে আপোনালোক দুটাৰ ঘৰচন নাই নেকি বেলেগত যে ঘৰ ভাঙি ফুৰে নেকি কাৰ কথা বুজাই চিনি পলাই চিনি পাওনে মোৰ নলবাৰী বাইদেউ কথা আমি গুৱাহাটী মাইকি থাকি চাবান না বাইদেউ কিন্তু মাইকি থাকি চাবান না কিন্তু কি কিয় পলাইছা নহলে কিয় পলাই যাব ওলাইছা পলাই আপোনালোক বিচৰি আহিছো মই বিচৰি আহিছে কি গালি পাৰবা কাৰণে নহয় নহলে দকে বুজা পাইছো কি বুজা পাইছা আপোনালোকে ঘৰ ভাঙা কাৰ্যটো বন্ধ কৰক ঘৰ টিপলে তোৰ গাখীৰ ওলোৱা বাচ্চাবা হয় তই বেছি নেদেখাবি কিন্তু বাইদেউ এটা ভুল কৈছি ওট টেপলা আজিকালি গাখীৰ নলে সাদা হলে পাঁচ কই দি দেখাই আহে নাই তেও ইতে কচোন মই হাজুৰ কৰি কৈছো আপোনালোক দুটাই এই ঘৰ ভাঙা কিবা ভাঙা কথা লাগা সেইবিলাক বন্ধ কৰক হাজুৰ কৰি কৈছো ৰচোন তই যে আমাৰ ঘৰ ভাঙা কৈছ আমি কাৰ ঘৰ ভাঙিব গৈছো এই সিৰিয়েল আদৰ আছুন লাগি ৰেঙনি টিভি জি বাজি আছে পাগলা তই নমস্কাৰ ৰাইজ মানে এখন ধেমালি কৰিলো এক্টিং কৰিলো বাইদেউ দুটাৰ লগত মোৰ লগত আছে ভাড়া ঘৰৰ একদম এটা সময়ত পুৰা ধামাকা দি দিছিল বৰুৱানী বাৰ লগত অলপ সৰু এক্টিং কৰিবলৈ মই ট্ৰাই কৰিলো বাইদেউ কেনেকুৱা কৰিলো কওক বঢ়িয়া এতিয়া আপোনাৰ ভাড়া ঘৰৰ পিছত আমাৰ আদৰ আচুৰ কৰি আছে ইফালেতো আছে কেনেকুৱা লাগিছে আমাৰ আদৰ আচুৰত শ্বুটিং কৰি আৰু শ্বুটিংটো একচুৱেলি শ্বুটিংটো ভালেই শ্বুটিং আমি যিহেতু অভিনয় কৰা মানুহ গতিকে শ্বুটিং কৰি আমাৰ সঁচাকৈ ভালেই লাগে আমাৰ তাতে আমি জীৱনটো বিচাৰি পাওঁ কিন্তু শ্বুটিঙৰ কেৰেক্টাৰ আৰু ৰিয়েল লাইফৰ কেৰেক্টাৰ আৰু প্ৰতিখন চিৰিয়েলৰ ষ্টৰি অনুযায়ী বেলেগ বেলেগ চৰিত্ৰ হয় গতিকে ভাড়াঘৰত কৰিছিলোঁ তেনেকুৱা ইয়াত কৰিছোঁ এনেকুৱা কিন্তু ভাড়াঘৰৰ কেৰেক্টাৰটো অলপ বেলেগ আছিল তাৰ পিছতো বহুত কেইখন চিৰিয়েল গৈছে মোৰ বেলেগ বেলেগ কেৰেক্টাৰ কৰিছে এতিয়া ডিফাৰেণ্ট কেৰেক্টাৰ কৰি মই নিজে আনন্দিত হৈছোঁ এতিয়া হেৰিৰো ৰেঙনিৰে বহুত কেইখন চিৰিজো কৰিছোঁ ইনভলভ পৰিচালনা কৰিছোঁ চিৰিজ কৰিলোঁ চিৰিয়েল কৰিলোঁ গতিকে চবৰে কেৰেক্টাৰবিলাক কৰি ভাল লাগে মোৰ মানে আৰু তেনেকৈ ডিফাৰেণ্ট কেৰেক্টাৰ হ'লে মোৰ ভাল লাগে আৰু তুমি ধেমালিয়ে কোৱা বা যিয়ে কোৱা তুমি ঘৰ ভাঙিব আহিছা বুলি কৈছা বা একচুৱেলি বাঘটো বহুত ভাল হয় আৰু অতি বাস্তৱ জীৱনত তেনেকুৱা নহয় বা একদম নৰ্মেল মানুহ এগৰাকী আৰু বাই এইটো কেৰেক্টাৰে প্লে কৰি আছে আৰু একচুৱেলি আপোনাৰ দুটা কেৰেক্টাৰ দুটা ৰাইজে বহুত ধুনীয়াকৈ আকোৱালি লৈছে সেইকাৰণে ৰাইজক নমস্কাৰ আপোনালোক চাব আশীৰ্বাদ কৰিব গতিকে আপোনালোকে চাই থকা বুলি জানি আমি ভাল পাইছোঁ আপোনালোকৰ মৰম চেনেহ সদায় আমাৰ কাম্য গতিকে আপোনালোক চাই যে ভাল পাইছোঁ বুলি কৈছে সেইটোৱে মোৰ ভাল লাগিছে হয় অলপ চৰিত্ৰকেইটা সেইটো আমি চৰিত্ৰহে আমি প্লে কৰিছোঁ আমি অৰিজিনেলি আমি তেনেকুৱা একচুৱেলি তেনেকুৱা কোনোৱে নহয় কেৰেক্টাৰে কৰে চবে টিভিত যেতিয়া কৰে আৰু স্ক্ৰিপ্টখন বেলেগ এজন ৰাইটাৰে লিখে গতিকে সেইটো বস্তু আমি কেনেকৈ ধুনীয়াকৈ নিব পাৰোঁ সেইটোতহে আমাৰ হেৰি আৰু তাৰপিছত গোটেই তোমালোকক লগ পাইছোঁ আৰু তুমি ইমান সহযোগ কৰা হেৰিখনত ইউনিটটোত চবকে মন জয় কৰিব চেষ্টা কৰা আৰু চবে তোমাকে মাতে শ্বুটিং মানে ধনজিত কিবা এটা লগা হ'ল ধনজিত গোটেইখিনি তোমাৰ সহযোগিতাটো খুব ধুনীয়া আৰু চব শিল্পীয়ে ইটোৱে সিটোক সহায় কৰে গতিকে সেই ইউনিটটোৰ লগত থাকি ভালেই লাগিছে এৰিব মন নাই হেৰিখন গতিকে এই আমাৰ আদৰৰ আচুৰ বহুত দিনলৈ চলি থাকক মই ভগৱানৰ ওচৰত তাকে কামনা কৰোঁ ৰাইজ আপোনালোকেও চাব আশীৰ্বাদ কৰিব গতিকে আপোনালোকে চাই থাকিলেহে আমাৰ চিৰিয়েলখন চাই থাকিব আপোনালোকৰ পৰা আমি সেইখিনিয়ে মৰম বিচাৰোঁ আদৰ বিচাৰোঁ গতিকে চাই থাকিলে আমাৰ চিৰিয়েলখন চলি গৈ থাকিব আৰু আমিও ভাল পাই গৈ থাকিম তাকে মই কামনা কৰিছোঁ তুমি কিবা ক'বা মই মানে বা অলপ কওক বাক নদিলে বেয়া লাগিব কথাটো অকণমান কৈ দিয়ক আপুনিও কৈ দিয়ক আপোনাৰ মনৰ ভাৱটো অকণমান জনাই দিয়ক ভাল লাগিছে বিশেষকৈ ইউনিটটোৰ লগত কাম কৰি খুবেই ভাল লাগিছে মই নতুনেই কিন্তু এতিয়া নতুন যেন নালাগা হ'ল আৰু সকলোৰে ইমান মৰম সহযোগিতা এনেদৰে কৰি গৈ আছোঁ আপোনালোকে মৰম দি থাকিব আমি আৰু কৰি গৈ থাকিম
ভাল লাগিছে আমাৰো, আপোনালোকৰো ভাল লাগিব চাই থাকিব। পিছলৈ আৰু বেলেগ বেলেগ কেৰেক্টাৰ কৰিব পাম বুলি আশা ৰাখিছোঁ। ৰাইজসকল চাই থাকিব, আদৰো আছোঁ। পূৰা একদম বানপানী যেনেকৈ ধামাকা হৈ আহে তেনেকৈ আমাৰ টিআৰপিও যদি তেনেকৈ আহে পূৰা ৰেগুলাৰ চাব। জানাটো ইয়াত ধুনীয়াকৈ দুবৰীয়া সাজি আছে, ধুনীয়াকৈ একচুৱেলি দুবৰীয়া কিন্তু এইবিলাকত বঢ়িয়া একদম কিন্তু ভাল পূৰা কৰি দিয়ে কিন্তু ধুনীয়া, কিন্তু এইবিলাকত বহুত পাকত, কিন্তু এইবিলাক বুলি নহয় চবতে পাকত ন দুবৰী। বঢ়িয়া ধুনীয়া কৰিব লাগে, ছোৱালী মানুহ হিচাপে এইবিলাক কাম কৰাটো ভাল, বঢ়িয়া। যে এই ক্ৰীমো খোৱা যায়, এই মিহিদানা দৈ মানে ক্ৰীম হয়, দৈ নহয় ক্ৰীম আমুলৰ নৰগুৰি মিহিদানা দেখিলে আমাৰ কি আছিলে উজ্জ্বল আৰু এতিয়া গধূলি সময় মিহিদানা উইথ আকৌ অলপ দেৰিকৈ আহিব চমচা আহিব, ভকা পিঠা আহিব, সেইটো আমাৰ গধূলি নাস্তা হয়। আজি এতিয়া আমি লাঞ্চত মাছ মাংস খালোঁ, মাছ মাংসটো হজম হোৱাৰ কাৰণে এইটো খোৱা যাব এতিয়া।